Hey guys, নমস্কাৰ, আসসালামু আলাইকুম। কেনেকুৱা ভালে? আশা কৰোঁ আপোনালোকে গোটেই ভালে আছে আৰু ভালে থাকক, সুখত থাকক। আজি আহিছোঁ আপোনালোকৰ কথা পাতিবলৈ। ভিডিঅ' নাই বনোৱা। ভিডিঅ' নবনোৱাৰ কাৰণ হ'ল মোৰ গাটো বৰ ভাল নহয়। কালি বৰ ডাঙৰ এটা দুৰ্ঘটনাত আছিলোঁ। ওপৰৱালাৰ দুৱা কুটুম আৰু আপোনালোকৰ দুৱাত বাচিলোঁ আৰু এনেকুৱা আৰু মৰম চেনেহ যাচিব। আজি আহিছোঁ একমাত্ৰ আমি যিখন চিনেমাখন আমি বনাব গৈছোঁ, সেইখন চিনেমাখন লাহে লাহে শেষ পৰ্যায়লৈকে আহিছে আৰু শ্বুটিঙো অৱশ্যে আৰম্ভ হ'ব। আমাৰ ৰিহাৰ্চেলো শেষ হৈছে আৰু এটা বা দুটা আৰু ৰিহাৰ্চেল আছে। তাৰপাছত শ্বুটিঙত আৰু লাগিম আৰু তেতিয়া চাগে আপোনালোকক সময় দিব পাৰিম আৰু। কিন্তু মোৰ আশা কৰিছোঁ মই শ্বুটিঙৰ চাইডৰ পৰা আপোনালোকক ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যোৱা পৰহি দিনাখন এখন শ্বুট কৰিছিলোঁ, মই মোবাইলত এডিট কৰিলোঁ। কিছুমান দৃশ্য মানে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। কি হয় চোৱা, কেনেকুৱা লাগে ভিডিঅ'খন আৰু চাব, জনাব ভিডিঅ'খন কেনেকুৱা হৈছে। আশা কৰিম আপোনালোকে ভাল পাব আপোনাৰ ভিডিঅ'খন। তেনেহ'লে চব চাই জনাব। সাধাৰণ মানুহক হাত তুলি লাভ নাই। দম আছে যদি জুচ आसान से आया मुंबई मायना कौन ढूंढने। आज देखता हूँ तुझे कौन बचाता है। आज तो तू खलास विवेक, आज तू खलास। कैंडी মই ছচিয়েল মিডিয়াৰ পৰা আহিছোঁ। আপোনালোকৰ এই গাঁৱত যে বানপানী হৈছে, এই বানপানীৰ আপোনাৰ অনুভৱটো কওকচোন। অনুভৱ এইফালে এইখিনি চাওক, ইয়াৰ পৰা সৌখিনি চাওক, গোটেইখন পানীৰে ভৰি আছে। আৰু চাব এইফালে সেইটো মোৰ ঘৰটো চাওক, পানীত ডুবি আছে। চাবই নে আপুনি? ৰ'ব কি কৰে, ৰ'বচোন। গাইজ, অৱশেষত কেনেকুৱা পালে আপোনালোকে ভিডিঅ'খন চাই? মইতো আশা কৰিছোঁ চিনেমাখন ভাল হ'ব বুলি আৰু ভালকৈ কৰিম বুলি, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব। আপোনালোকৰ আশীৰ্বাদ নহ'লে একো নহয়। আমাৰ চব মেহনত
বেকাৰ হৈ যাব, পানী হৈ যাব। চিনেমাখন চাব, আমি আশাবাদী, আমাৰ গোটেই টিমটো আশাবাদী। আৰু চিনেমাখনত একমাত্ৰ বেছি কষ্ট কৰিছে আমাৰ শক্তিদা, যিজন আমাৰ কালি নেক্সট ভিডিঅ'ত মই তেওঁক চিনাকি কৰাই দিম ভিডিঅ'ত। তাৰপাছত আছে আমাৰ SK কোঁৱৰ, যিজন আমাৰ চিনেমাখনৰ মেইন ৰোল হিৰ' কৰিছে। তাৰপাছত আছে চিনেমাখনত পাপু হালিম, মই আছোঁ। আৰু কোৰিঅ'গ্ৰাফী কৰিছে ৰাহুল। আৰু বহুত আছে, বিটু আছে, আৰু বহুতো আছে, পিতাই। মোৰ নামটো মানে ইমান মোৰ মনতো নাই। তো যিদিনাখন আমি আৰম্ভণি কৰিম শ্বুটিং, যিদিনাখন অন কেমেৰা কৰিম, সেইদিনাখন গোটেইখিনি আমাৰ টিমটোৰ লগত আপোনালোকৰ লগত চিনাকি কৰাই দিম। আপোনালোকে মোৰ ভিডিঅ'খন চাই থাকক আৰু এনেকুৱাই চাই যাব। আৰু লাইক, শ্বেয়াৰ আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজি মানে নমস্কাৰ, আসসালামু আলাইকুম এণ্ড গুড নাইট।